এইটোৰ নাম হ'ল সময়সীমা। এই পেইণ্টিংখনৰ নাম হ'ল সময়সীমা। সময়সীমাটো মই নিৰ্ধাৰণ কৰিছোঁ 60 এটাৰ ওপৰত, 60 এটাৰ ওপৰত। এইটো 6 আৰু এইটো হ'ল 0। আৰু ইয়াতে দুটা ঘোঁৰা দিয়া হৈছে। এটা ঘোঁৰাই দৌৰি আছে আৰু আনটো ঘোঁৰাৰ মুখখন পিছমূৰ কৰিছে। ঘোঁৰা এটাই, কিন্তু তাৰ হ'ল মূৰ দুটা। গতিকে এইটোৱে আপোনালোকে চিন্তা কৰক যে এটা ঘোঁৰাৰ দুটা মূৰ কেনেকৈ থাকিব পাৰে। হয়, সময়ত হয়, এইটো মানুহৰ জীৱনত হয়। কাৰণ ইয়াত 60টোত 3টা ৰং ব্যৱহাৰ কৰা হৈছে। এইটো হ'ল বগা ৰং, এইটো ৰঙা আৰু এইটো ক'লা। ইয়াত 3টা টেন্স আছে। প্ৰেজেণ্টৰ ঘৰত হ'ল বগা ৰংটো, পাষ্টৰ ঘৰত হ'ল এই ৰঙা ৰংটো, আৰু ফিউচাৰৰ ঘৰত হ'ল এই ক'লা ৰংটো। ঠিক মানুহৰ লাইফটো তেনেকুৱা। সেইকাৰণে ইয়াত এটা ঘোঁৰা দেখুৱাইছোঁ, এটা ঘোঁৰা দৌৰি আছে, সেইটো ঘোঁৰাৰে আন এটা মূৰ পিছমূৰ কৰিছে। সেই মূৰটোৰ ৰংটো দিছোঁ মই ক'লা। গতিকে এইটো ক্ষেত্ৰতে মই দিছোঁ জন্মদিনৰ পৰা যেনে ইয়াতে 60 দিছোঁ, ইয়াতে প্ৰত্যেকটো ভাগত 20 বছৰকৈ ইয়াত দিয়া হৈছে। এটা ঘৰত 20 বছৰকৈ দিয়া হৈছে। প্ৰেজেণ্টৰ ঘৰত জন্মৰ পৰা আপোনাৰ 20 বছৰলৈকে এই প্ৰেজেণ্টৰ ঘৰত। এই প্ৰেজেণ্টৰ ঘৰত যেতিয়া নেকি জন্মদিনৰ পৰা 20 বছৰলৈকে যিকোনো মানুহ এজনৰ মনটো উৰুঙা হৈ থাকে, তাৰ মানে যিকোনো সি বতাহত যেনেকৈ ঘূৰি ফুৰা এটা বস্তু, তাৰ মনটো এনেকুৱা পাতল এটা চঞ্চল মনৰ হয়। এই জন্মৰ পৰা 20 বছৰ বয়সলৈকে সি চঞ্চল অৱস্থাত থাকে। তাৰপিছত হ'ল ৰঙা ৰংটো। ৰঙা ৰংটো এইটো ক্ষেত্ৰতে দিছোঁ যে 20ৰ পৰা 40লৈকে সেইখিনি বৈবাহিক জীৱন। 20 বছৰৰ পিছত তাৰ বিয়া হয়। 20 বছৰৰ আগততো কোনো মানুহৰ প্ৰায় বিয়া নহয়, আৰু হয়তো কোনোবাই হয়তো 18 বছৰ 19 বছৰ বিয়া পাতি পেলাই সৰ্বসাধাৰণতে 20ৰ তলত বিয়া নহয়। গতিকে এই বৈবাহিক জীৱনটো ৰঙাত দেখুৱাইছোঁ। প্ৰেজেণ্ট পাষ্টত দেখুৱাইছোঁ, এইটো ৰঙা ৰঙত দেখুৱাইছোঁ। বৈবাহিক জীৱনটো মানুহৰ বৰ এটা নানা কিচিম জেমেলা আহি পৰে। চিন্তা, অভাৱ, অনাটন, অভিযোগ, এই নানা কিচিম এই পাষ্টৰ ঘৰত এই বৈবাহিক জীৱনটোত আহি পৰে। তাৰপিছত বৈবাহিক জীৱনৰ পিছত 40 to 60, 40 বছৰৰ পিছত প্ৰেজেণ্টটো দিলোঁ হ'ল জন্মৰ পৰা 20, আৰু পাষ্টটো দিলোঁ 20ৰ পৰা 40, আৰু ফিউচাৰটো দিলোঁ 40ৰ পৰা 60। গতিকে 60 যেতিয়া বয়স হৈ যায় মানুহটোৰ, 60 বয়স হোৱাৰ পিছত মানুহটো কৰ্মক্ষম হয়। মানুহৰ যিকোনো কামত মানে মানুহটোৰ এটা বৃদ্ধকালত আহি পৰিলে হয়তো নানা কিচিম হয়তো জেমেলা আহি পৰে, চিন্তা আহি পৰে, অভাৱ অনাটন নানা কিচিম। যেনেকৈ ধৰি লওক মানুহটোৰ চাকৰি এটা আছিল, চাকৰিটো আপোনাৰ কৰি থকাৰ পিছত 60 ইয়াৰ্ছৰ পিছত যেতিয়া নেকি মানুহটোক ৰিটায়াৰ কৰি দিয়া হয়, ৰিটায়াৰ হোৱাৰ পিছত মানুহটোৱে আগত যিখিনি টকা পইচা পাইছিল সেইখিনি টকা পইচাৰ পৰা তেওঁ বঞ্চিত হয়। অলপমান টকা পায়, সেইখিনি টকাৰে ডাঙৰ পৰিয়াল এটা কেনেকৈ চলাবলৈ এটা অসুবিধা আহি পৰে। গতিকে সেয়েহে সেই ৰংটো ক'লা ৰং দিয়া হৈছে। আৰু সেই ঘোঁৰাটোৱে হ'ল এই ঘোঁৰাটো। এই ঘোঁৰাটোৰ মূৰ এটা, এইটো ঘোঁৰাত তেওঁ 40 বছৰ বয়সলৈকে দৌৰি আছিল, চিন্তাৰ কোনো কাৰণেই নাছিল তেওঁৰ। তেতিয়ালৈকে ষ্টেজত আছিল তেওঁ, য়ং ষ্টেজত। যেতিয়া নেকি তেওঁ অল্ড ষ্টেজত আহি পৰিল 40 to 60, তেতিয়া কি হ'ল, তেওঁ হয়তো শাৰীৰিক চাইডেদিয়ে হওক বা আৰ্থিক চাইডেদিয়ে হওক বা যিকোনো চাইডেদি তেওঁৰ নানা কিছু চিন্তা আহি পৰে, তলমূৰ কৰি ৰ'বলগীয়া হয়। যদি কোনো কামত এটা আগবাঢ়িবলগীয়া হয়, সেই কামটোত তেওঁ মুক্ত হস্তে তেওঁ আগবাঢ়িবলৈ অক্ষম হৈ যায়। গতিকে তেওঁৰ চিন্তা আহি পৰে। সেইকাৰণে তলমূৰ কৰি যিকোনো ক্ষেত্ৰত তেওঁ তলমূৰ হ'বলগীয়া হয়। তেওঁ
হেৰি মানে তাৰ চিন্তাৰ বাহিৰে হেৰি অভাৱ অনাটন বা অভিযোগৰ বাহিৰে তেওঁৰ আৰু কোনো ৰাস্তা নাথাকে সেইকাৰণে চিন্তাত পৰি যায় সেয়েহে ইয়াতে দিয়া হৈছে আচলতে ঘড়ীটোৰ লগত টাইমটো নিৰ্ধাৰণ কৰা হৈছে যে ঘড়ীটোত দিয়া হৈছে যে 60 সেকেন্ডত 1 মিনিট 60 মিনিটে 1 ঘণ্টা আর 60 বছরে চাকরি রিটায়ার কাল আর মৃত্যুর কাল এভারেজ ধরা হয়েছে 60 বছর 60 বছর মৃত্যুর কাল আহি পড়ে সেয়ে নালাগিছে ঝেমেলাত আহি পড়ে চিন্তাত আহি পড়ে সেয়ে যিকোনো মানুহ এজনে হলেও রিটায়ারের পিছতে হোক বা 60 বছরের পিছতে হোক মূৰ দাঙি আগৰ নিচিনাকৈ তেওঁ চলিব নোৱাৰা হয় অভাৱ অনাটন বা শাৰীৰিক যিকোনো বেমাৰ আজাৰ ইত্যাদিৰ পৰা তেওঁৰ ঝেমেলা আহি পৰে সেয়ে তলমূল কৰিবলগীয়া হয় গতিকে এইটোৱে আপোনালোকক কৈছোঁ যে ঘড়ী এটাৰ লগত মানুহৰ জীৱনটো কেনেকৈ তুলনা হয় সেয়ে সাজিলোঁ বন্ধু বান্ধৱীসকল এইবিলাক মোৰ নিজৰ চিন্তাধাৰাৰ ভিতৰত ইয়াক কাকো দেখি কাৰোবাৰ পৰা শুনি এইবিলাক কৰা নহয় মই মোৰ নিজৰ চিন্তাধাৰাৰ পৰা এইটো কেলকুলেশ্যন কৰি পেলাই এই ফটোখন মই বনাইছোঁ আপোনালোকে কেনেকুৱা পায় সেইটো আপোনালোকৰ পৰা মই কমেণ্ট পালে বা ছাবস্ক্ৰাইব পালে মই জানিব পাৰিম যে মোৰ ফটোখনৰ প্ৰতি মানুহ আকৃষ্ট হৈছে